الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور انفسنا ومن سيئات اعمالنا من يهده الله فلا مضل له ومن يضلل فلا هادي له ونشهد ان لا اله الا الله وحده لا شريك له ونشهد أن سيدنا وقرا منيرا أما بعد فقد قال الله تبارك وتعالى في كلامه المجيد والفرقان الحميد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم أينما تكونوا يدرككم الموت ولو كنتم في بروج مشيدة وقال الله تبارك وتعالى كل نفس ذائقة الموت وقال رسول الله صلى الله عليه وسلم بني الإسلام على خمس شهادة أن لا إله إلا الله وإقام الصلاة وإيتاء الزكاة والحج وصوم رمضان وقال الله تبارك وتعالى يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد بلغ الله بكماله وشرف الله بجماله حسنت جميع خصاله صلوا عليه وآله मुझे कुछ मिले कोई गम नहीं मुझे मोहम्मद मिले या जमीओं से अल्लाह ने बलग कमाली कशफ حسنت جميع خصاله صلوا عليه وآله तेरा मेरा आज तक कि तूने कदम तक गया ये मेरा आज है कि मैंने तेरे कदमों तक गया बलग मौला की कमाली كشفت جماله حسنت جميع خصاله صلوا عليه وآله سلم يا قوم صلوا على أسد الأمين مصطفى رحمة للعالمين معزز ومكرم عزيز الله مصطفى مرحبا يا وجزاك الله الله تبارك وتعالى وتين ديا مهربان جي الله عزيز صح والله নেক শুকর করে মিলাফিল কর আই আমি উপস্থিত হইছি মুআজ্জাজ বুজগানি আমি প্রত্যেকই একটা নিয়ত করিল যে আমি যিখিনি কথা আমি আলোচনা কৰি আমি শুনি যাতে এই কোরআন বলার কথা আপনার পড়া একটু কথা যাতে আমার আমলের জিন্দেগি পরিণত হয় তারে নিয়ত করে আমি এই কথা আলোচনা করলাম মুআজ্জাজ বুজগানি মিলাদ নাকি সকল সাধারণত কায়েম করা হয় এটা বৃহৎ উদ্দেশ্য আমার কি আমার জীবন দুনিয়ার করা অতিবাহিত হয় এবং রূহে মাগফিরাতের কারণে এখন মজলিস কায়েম করা হয় তাত কালামের কালাম মাতিয়ালি কোরআন আলোচনা করা
আমি প্ৰত্যেকে জানো যিসকলৰ কাৰণে আজি এই মেলাখন আয়োজন কৰিছে তেওঁলোকে এখন আমাৰ নিচিনা দুনিয়া বহুত আছে আমাৰ নিচিনা তেওঁলোকে দুনিয়া কৰিছে দুনিয়া আমাৰ কামৰ লগত জড়িত আছে কিন্তু আজি তেওঁলোকৰ দুনিয়া জিন্দগীটো কি হৈ গ'ল শেষ হৈ গ'ল এওঁলোক দুনিয়াৰ পৰা বিদায় লয় আৰু এওঁলোক দুনিয়াৰ পৰা যোৱাৰ কাৰণে এওঁলোক আজি এনেকুৱা এটা জগাৰে পৰিণত হ'ল যাৰ বিষয়ে আমি কোনো অৱগত নহয় এনেকুৱা এটা জগা এওঁলোকৰ আজি বাসিন্দা যি বিষয়ে আমি কোনো নাজানো যে তেওঁলোকৰ সেই জগা তেওঁলোকৰ কি অৱস্থা তেওঁলোকৰ লগত কি ব্যৱহাৰ কৰা হৈছে তেওঁলোকৰ ওপৰত কি বস্তু ৰাখি হৈছে আমি কোনো নাজানো সেইকাৰণে আমি নেদেখাজনৰ ওচৰত আজি প্ৰত্যেকে ইয়াত মিলাদ জৰিয়তে আল্লাহৰ নামৰ ওচৰত আমি সুপাৰিশ কৰি যে আল্লাহ তাআলাই তেওঁলোকক গুৰুদিয়ে মাফ কৰি নেদেখা জনৰ ওচৰত নোযোৱা ঠাই বা তাৰ কি অনুভৱ বা সেই জগাৰ কি পৰিস্থিতি আমি কোনো বুজ ল'ব নোৱাৰো যেতিয়ালৈকে আমি এই প্লেনখন এৰি নাযাওঁ মাতাৰ বুজুৰ্গাৰে দিন আল্লাহ তাআলা কোরআনে কারিমে ফরমাইছে আইনামা তাকুনু ইদরিকুল মাউত ওয়ালা কুনতু ফি বুরুজিন মুশাইয়াদা পৃথিবীৰ বুকত প্ৰতিজন আৰু এদিনাখন এই পৃথিৱীখন এৰি যাব লাগিব মৃত্যুবৰণ কৰিব আৰু মৃত্যু হোৱাৰ লগে লগে তেওঁ এনেকুৱা এটা জগাৰ ফালে মুখামুখি হ'ব যি জগাৰ বিষয়ে যি জগাৰ পৰিস্থিতিৰ বিষয়ে আমি কোনো দুনিয়াত অৱগত নহয় আমি কোনো নাজানো আজি যদি মই ইয়াৰ পৰা দিল্লী সফৰ কৰো আমি ইয়াতে বহি চাব পাৰো দিল্লী ক্লাইমেট কেনেকুৱা দিল্লী পৰিস্থিতি কেনেকুৱা দিল্লী মানুহ কেনেকুৱা তো আমি কোনো নাজানো ঠিক তদ্রুপ আমাদের মতো দোস্ত আজি যদি আমি অসমৰ বাহিৰত যাওঁ বা ভাৰতবৰ্ষৰ বাহিৰত যাওঁ আমি প্ৰত্যেকেই জাগাৰ পৰিস্থিতি বুজি ল'ব পাৰো বা ইয়াৰ আগে পাছে জানো আমি কমপ্লিমেন্ট পাওঁ কিন্তু মৃত্যু এনেকুৱা এটা বস্তু খবৰ এনেকুৱা এটা জেগা যি জগাৰ বিষয়ে যি বস্তুৰ বিষয়ে আমি কেতিয়াও কোনো ধৰণৰ অৱগত নহয় খবৰত গ'লে কি হ'ব আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কোরআনের ভাষাত আল্লাহ তাআলা ফরমাইছে খবৰৰ পৰিস্থিতি কেনেকুৱা হ'ব আল্লাহ তাআলা কোরআনের ভাষাত ফরমাইছে কিন্তু আমি নিজে হলে কেতিয়া বুজি ল'ব পাৰো যেতিয়ালৈকে আমাৰ মৃত্যু হৈ যায় এইকাৰণে আল্লাহ তাআলা ফরমাইছে আইনামা তাকুনু ইউদরিকুল মাউত ওয়ালা কুনতু ফি বুরুজিন মুশাইয়াদা যে তোমালোকৰ কাৰণে মৃত্যু এনেকুৱা এটা বস্তু মৃত্যু হোৱাৰ পাছতেই তোমালোকে মৃত্যুৰ পাছৰ যিখিনি পৰিস্থিতি এই পৰিস্থিতি তোমালোকে সবে গম পাই আৰু মৃত্যুৰ পাছৰ পৰিস্থিতিখিনি এনেকুৱা যে মোৰ বাহিৰে মোৰ মৃত্যু হৈ গ'ল আজি খবৰত হৈ আহিলে তোমালোকে মোৰ বাহিৰে আৰু কোনো এই বস্তু অৱগত বা এই পৰিস্থিতিটো বুজ নোৱাৰিব এটা মানুহ হাদিসত আহিছে মানুহ যেতিয়া আমাৰ মৃত্যু হৈ যোৱাৰ লগে তেওঁৰ মৃত্যু যেতিয়া কিছুমান পৰা ওলাই যায় এই মৃত্যুজনক যেতিয়া আমি ঘৰৰ পৰা উলিয়াই দিয়ে মানে যিটো ঠাইত তেওঁৰ ঘৰ আছে বাসগৃহৰ পৰা যেতিয়া আমি উলিয়াওঁ গা ধোৱাৰ কাৰণে দফন কৰিবৰ কাৰণে হাদিসত আহিছে সেই মৃত্যু ব্যক্তিৰ লাষ্টে কয় নিজৰ ল'ৰা ছোৱালীক যে তোমালোকে মোক ঘৰৰ পৰা কেলৈ উলিয়াইছে এই ঘৰখনটো মই সাজিছিলো এই ঘৰখন মই বনাইছিলো ইমান কষ্ট কৰিছিলো মোক ইয়াৰ পৰা কেলৈ উলিয়াইছে যেতিয়া উলিয়াই বাহিৰত অনা হয় তেতিয়া মৃত্যু ব্যক্তিজনক যেতিয়া আমি গোচল দিবলৈ লওঁ তেতিয়া মৃত্যু ব্যক্তিয়ে কয় যে তোমালোকে মোক গোচল দি আছা যেতিয়া আমি গোচল দি কাপৰ কেমেৰা মই ধৰো তেতিয়া সেই মৃত্যু ব্যক্তিজনে কয় গোটেই বগা কাপোৰ কেলৈ পিন্ধাই আছে মই পৃথিৱীটো মানে ৰঙীন কালাৰ পিন্ধিছিলো ৰঙা পিন্ধিছিলো বগা পিন্ধিছিলো কোলা পিন্ধিছিলো গ্ৰীণ পিন্ধিছিলো খালি মোক এতিয়া মোৰ শৰীৰৰ তোমালোকে কেলৈ বগা কাপোৰ পিন্ধাই আছে যেতিয়া এই মৃত্যু ব্যক্তিজনক আমি চাৰিজনে কান্ধা দি যেতিয়া কবৰস্থানলৈ লৈ যাওঁ তেতিয়া এই মৃত্যু ব্যক্তিজন নিজৰ ল'ৰা ছোৱালীক সম্বোধন কৰে আইনামা লা তাদরিকুম ফি উমিল ওয়ালাদি আমান হুয়া আতাল হাইন ইয়া আখি ইয়া ইবনি ইয়া আবাতি ইয়া বিবি মৃত্যু ব্যক্তিজনে সম্বোধন কৰে হে মোৰ ডাঙৰ ল'ৰা হে মোৰ ডাঙৰ বেটা বা হে মোৰ ডাঙৰ বেটি বা হে মোৰ পৰিয়ালবৰ্গ তোমালোকে মোক মৃত্যুৰ পাছত তোমালোকে গুচুল দিয়াই বগা কাপোৰ পিন্ধাই এনে খালিয়াত লৈ ক'ত গৈ আছে ইহাতে যেতিয়া মৃত্যু ব্যক্তিজনক আমি কবৰত ভৰাই কবৰত যেতিয়া
এই মৃত ব্যক্তিজন তেতিয়া কবৰত আমি যোৱাৰ পাছত বাঁহ দি ধাৰি দি টিপাল দি যেতিয়া মাটি দি আমি পুতি আহোঁ তেতিয়া সেই মৃত ব্যক্তিজনে কবৰৰ পৰা চিঞৰি চিঞৰি আমাক মাতে আমি সেই আৱাজটো নুশুনো আল্লাহ তাবাৰক ওয়া তাআলা পৃথিৱীৰ মানুহৰ বুকুত এই আৱাজটো কাণত নুশুনায় তেতিয়া আমাৰ প্ৰতিজন মৃত ব্যক্তিৰ যি ল'ৰা ছোৱালী বা পৰিয়ালবৰ্গ থাকে সেই মৃত ব্যক্তিজন কবৰৰ পৰা চিঞৰি দিয়ে যে তোমালোকে এই এটা ঘৰত থৈ গৈছে যি ঘৰত চাকি নাই কোনো ধৰণৰ কাৰেণ্টৰ সুবিধা নাই ফেনৰ সুবিধা নাই চকীৰ সুবিধা নাই একো বস্তু নোহোৱাকে তোমালোকে ইমান বস্তু হৈ গ'লা ৰাতি সকলোৱে হোৱাই তোমালোকে ফচি গৈছে তুমি কালি যেতিয়া সৰু আছিলা তোমাক মই পাল দিছিলোঁ তোমাক মই ডাঙৰ দীঘল কৰি লালন পালন কৰিছিলোঁ আজি তুমি মুখেৰে ইয়াত থৈ গৈছা এইখিনি আমাক মাতোতে নে আমাতোতে দুজন ব্যক্তি আহি হাজিৰ হৈছে কিয় আমাৰ কাতিবি লা ইয়ালামুনা মা তাফআলুন মনকিৰ লেকি আহি দুইফালে আহি মানুহৰ চাইডে উপস্থিত হৈ আৰু কোনো কথা নাই যদি মৃত ব্যক্তিজন নেককাৰ হয় ভাল মানুহ হয় তখন আহি তেওঁলোকে কি কৰে সালাম যদি মৃত ব্যক্তিজন নেককাৰ হয় ভাল মানুহ হয় আহি কি কৰে সালাম দিয়ে যে তোমাৰ উপৰত আল্লাহৰ তৰফৰ পৰা ৰহমত নাজিল হয় আৰু সালাম দিয়ে এজন ব্যক্তি সালাম দিয়ে এজন ব্যক্তি কি কৰে খুদ পোছা আৰম্ভ কৰি দিয়ে যে তুমি তোমাৰ ৰব তোমাৰ নবী তুমি কোনটো দিনত তোমাৰ জিন্দগী যাব এই তিনিটা প্ৰশ্নৰ উত্তৰ উদাহৰণ কৰি যদি সেই মৃত ব্যক্তিজন ভাল নেককাৰ আছিলে দুনিয়াত এই তিনিটা প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ দিব পাৰে আৰু যদি সেই মৃত ব্যক্তিজন বদকাৰ আছিলে দুনিয়াত আল্লাহৰ নাফরমান বান্দা আছে তেনেহলে সেই মৃত ব্যক্তিজন কি কৰে লা আদরি হাদিসৰ ভাষাত আহিছে যেতিয়া হেজন খোদা হয় মাৰ মাফাকা তোমাৰ আল্লাহ কোন তোমাৰ রব তেতিয়া হিন্দী কয় লা আদরি মই নাই কৰা তুমি কেলেসরা যেতিয়া কি কৰে ক্রমত এজন ব্যক্তিৰ মাৰ মাৰ শাস্তি আৰু আযাব দিলা ওই বু তোমার আমল জানে এইখিনি কবৰৰ এই তিনিটা প্ৰশ্নৰ পৰীক্ষা আৰু পৃথিৱীত এনেকুৱা কোনো পৰীক্ষা নাই যি পৰীক্ষাৰ আগতেই কি হৈ যায় প্ৰশ্নৰ উত্তৰ হৈ দিয়া আছে পৃথিৱীৰ ভিতৰৰ মাজৰ পৰীক্ষা এই যে সাধাৰণতে পৰীক্ষা পেপাৰ লিক হোৱাৰ কাৰণে পৰীক্ষা বাতিল হৈ গ'ল কিন্তু আল্লাহ তাবাৰক ওয়া তাআলা প্ৰতিজন মানুহক প্ৰতিজন মুমিন বান্দাক এই তিনিটা প্ৰশ্ন কৰিলে আৰু লগত এই তিনিটা প্ৰশ্নৰ উত্তৰ আল্লাহ তাবাৰক ওয়া তাআলা দিছে দুনিয়াৰ ভিতৰত কেনেকুৱা নহয় আপুনি যি পৰীক্ষা দিয়ক সৰু হওক ডাঙৰ হওক ক্লাছ 1 হওক মেট্ৰিক হওক আপোনাৰ আইএছ হয় ইউপিএসসি হওক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ কিন্তু আগতীয়াকৈ কৈ দিয়া নহয় যদি আগতীয়াকৈ কৈ দিয়া হয় পৰীক্ষাই হয় কিন্তু আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ কাৰণে এই তিনিটা প্ৰশ্নৰ উত্তৰ কৰিলে কৈ দিলে প্ৰশ্নখিনিও কৈ দিলে লগত তাৰ উত্তৰখিনিও কৈ দিলে যে তিনিটা প্ৰশ্নৰ উত্তৰ যেতিয়া তোমাৰ কবৰৰ খোদা হ'ব তুমি খোদা লগে কব লাগিব আল্লাহ তোমাৰ নবী কোন নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তুমি কোন দিনত আছিলা মই দিন ইসলামত মই দিন ইসলামত আছি এই তিনিটা প্ৰশ্নৰ উত্তৰ মানুহে দিব পাৰিব নেকি এজন ব্যক্তিয়ে এই তিনিটা প্ৰশ্নৰ ওপৰতে এই দুনিয়াৰ জিন্দগীখন যাপন কৰিছে মুআজ্জাজ সাহেব মুরতাদা আলাদা মামুনি সকল খুব ধ্যান করে বলিব আল্লাহ তাবারক ওয়া তাআলার জাত আর কানুন হয় যদি এইটা বস্তুর উপরে মানুষের জিন্দগি যাপন হয় তেনেহলে ওপৰত খোদা লগে অটোমেটিকলি ইয়াৰ প্ৰশ্নৰ উত্তৰ আহিব আৰু মানে যিমানেই ৰাখি কষ্ট কৰি যায় যে পুৰা আল্লাহ হয় পুৰা আল্লাহ হয় কিন্তু কবর যোৱাৰ লগে এই জিন্দগি তাৰ যাপন নহয় কিতাব পাহৰি মুআজ্জাজ সাহেব হযরত মুরতাদা আলাদা মামুনি সকল আমি প্রত্যেককে আজি দুনিয়াৰ ভয় বস্তু লৈ দুনিয়াৰ ভয় আমি গ্ৰহণ কৰোঁ আমি প্রত্যেককে জানো এইখিনি সব আমাৰ এই দুনিয়াত খালি চকুটা বন্ধ হোৱালৈকে আছে আজি আমাৰ চকুটা ফুল খাই আছে মোৰ ৰূহটো জিসিম পৰা বৰবাদ তেওঁলোকে হোৱা নাই সব ঠিকে ৰাখি মোৰ ল'ৰা লগত আছে মোৰ ছোৱালী লগত আছে মোৰ টকা পইচা লগত আছে মোৰ গাড়ী ঘোড়া লগত আছে খালি যদি
মুসলমান বন্ধ হয়ে যায় কালি যদি মতো যিশুমার পারা উড়াই যায় সব পারায়া সব সাথে তার হয়ে যায় এই কথা এই জিন্দগির কথা চিন্তা করা আমি প্রত্যেকজনের দরকার মানুহৰ মনত জবৰা গৈছিলো যে আইনামা তাকুন ইউদ্রিকুল মউত ওয়া লাউ ফি বুরুজি মুশাইয়াদা পৃথিবীত এনেকুৱা কোনো বস্তু নাই এনেকুৱা কোনো জগা নাই য'ত আপুনি ঘুমাই যাব এটা বন্ধুস তৈয়াৰ কৰি লওক তাকো যদি ঘুমাই যায় আৰু যদি আপুনি ভাবে যে মই তোমাৰ বাচি যাম আপুনি বাচিব নোৱাৰে ফি বুরুজি মুশাইয়াদা এই বহুত যে বস্তু পুরা বস্তু আছে এই তাকো গৈ কিনে আপোনাৰ লগত কৰিব মুলাকাত কৰিব অৰ্থাৎ তাকো যোৱাৰ পাছত আপোনাৰ মহাপুৰুষ স্বামী হাজৰাত সেইকাৰণে আমি প্ৰত্যেকেই এই যি সময় আমি অকলে থাকিব লাগিব এই 3.5 হাত মাটিৰ তলত যে আমি অকলে থাকিব লাগিব যি ঘৰত আমাৰ কাৰণে নামিলো চাকিৰ ব্যৱস্থা হ'ব না কোনো আপোনাৰ পোহৰৰ ব্যৱস্থা হ'ব না কোনো পানী দিয়াৰ ব্যৱস্থা হ'ব কোনো ধৰণৰ ব্যৱস্থা নাথাকে গতিকে সেই ঘৰবোৰৰ কথা চিন্তা কৰি আমি এই পৃথিৱীৰ বুকুত এই হায়াতে জিন্দগীত নকৰো তেনেহলে ইয়াৰ পৰা যোৱাৰ পাছত আৰু চিন্তা নাই তাত আৰু কামনা জ্ঞান হ'ব তাৰ জ্ঞান হ'ব মুআজ্জিজ হাজৰাত যিখিনি কথা আপোনালোকৰ সন্মুখত আলোচনা কৰিলো আল্লাহ তাআলা আপোনালোকক ইয়াৰ ওপৰত আৰু কৰিবলৈ তৌফিক দান কৰক আৰু লগতে আমি প্ৰত্যেকেই যাতে এই কবৰৰ কথা চিন্তা কৰি মৃত্যুৰ কথা চিন্তা কৰি আমি ন্যায় হ'ব পাৰো তাৰে কামনা কৰি আল্লাহৰ ওচৰত দোৱা বিচাৰি মোৰ চমু সত্যময় শেষ কৰিলো আমার পুরোরে পরিচিত সুফা একাডেমির ডিরেক্টর তথা আমার জ্ঞান বাজার জামে মসজিদের পেশিবাস হযরত মাওলানা মুফতি আব্দুর রহমান সাহেব ভাই উপস্থিত হয়েছে আমরা দেখলাম অনুরোধ জানাম একসাথে কোরআন হাদিস শুনে আপনারা সম্বোধন করি আর আখেরি দোয়া ইনশাআল্লাহ করি তারা যদি এটা Stop recording.